লেতেৰা হৈ আছে কালি পাৰ্টিৰ পৰা আহি ইমান টোপনি গাৰু চাৰু দলিয়া শেষ কৰিলো চিন্ড্ৰেলা অ চিন্ড্ৰেলা প্লিজ মোৰ ৰুমটো চাফা কৰি দিয়া না ইমান লেতেৰা হৈ আছে ভৰি থবলৈ বেয়া লাগিছে কি হ'ল এলিসা বা ইমান কিয় চিঞৰি আছা তুমি ঐ এঞ্জেল চিন্ড্ৰেলা ক'ত গ'ল অথনিৰ পৰা মাতি আছো চাচোন মোৰ ৰুমটো ইমান লেতেৰা হৈ আছে চাফা কৰিব মাতিলো তাই এতিয়ালৈকে অহা নাই কি কৰি আছেনো তাই নাজানো বান্দৰজনীক ক'ত বা গ'ল ৰ'বা মই মাতি দিছো অ চিন্ড্ৰেলা অ এলিসা বা মাতিছে তোমাক ইয়ালৈ আহা কালি পাৰ্টিত গৈ কিমান ভাল লাগিলে না এঞ্জেল বহুত ভাল লাগিলে তই কিন্তু পুৰা খালি দেই কিয় মাতিছিলা কোৱা মই কাম এটা কৰি আছিলো বাহিৰত প্লিজ চিন্ড্ৰেলা মোৰ ৰুমটো চাফ কৰি দিয়া না ঠিক আছে হ'ব দিয়া এলিস চাও অকণমান ভৰিটো দাঙি দিয়াচোন অ 1 ছেকেণ্ড ৰ'বা চিন্ড্ৰেলা অ চিন্ড্ৰেলা অ ক'ত মৰিব বোলে হেলা গৈছো মা বেয়া নাপাবা হা এলিস মই অলপ পিছত এইখিনি চাফ কৰি দিম মা মাতিছে মানে মা কামখিনি কৰি আহিল হা নহ'লে মা গালি পাৰিব যে প্লিজ হ'ব দিয়া সোনকালে কৰিবা কিন্তু দেই হ'ব বাৰু পিছে এলিসা বা এটা কথা সুধো তোমাক চিন্ড্ৰেলা তোমাক কেনেকুৱা লাগে ভালে লাগে এঞ্জেল তয়ো যে আৰু কিবা উল্টা উল্টা প্ৰশ্ন কৰি থাক দেই মানে তাইতো আমাৰ নিজৰ নহয় ন আমিতো তাই মাহিমাৰ ছোৱালী হয় সেইকাৰণে সুধিছো মাহিমা হ'লেও তাইতো আমাৰে চিষ্টাৰ হয় ন সঁচাকে ঠিকেই কৈছা তুমি অ মা মাতিছিলা কোৱা ইমান দেৰি কি কৰি আছিলি মহাৰাণী মাতি থকা নাছিলো জানো এই কামবোৰ কোনে কৰিব এই মই এলিসে কিবা কাম এটা কৰিব দিছিলে সেইকাৰণে অলপ দেৰি হ'ল আহোঁতে সদায় বাহানা বনাই থাকিব মহাৰাণীহে যেন তাই একদম আৰামত খাই থাকিবলৈ কামবোৰ কৰ একদম জলদি জলদি ভাত বনা সময়ত ভাত পাব লাগিব আকৌ মোৰ ভোক লাগিছে নাপালে আকৌ বহুত বেয়া কথা হ'ব আকৌ এনে তোৰ ইয়াত পুহি ৰখা নাই জলদি কাম কৰ হ'ব দিয়া মা তুমি যোৱা মোৰ ৰুমটো কিমান ধুনীয়াকে চাফা কৰি দিছে চিন্ড্ৰেলা অৱশ্যে বেয়া নহয় ছোৱালীজনী মাক নোহোৱা ছোৱালী অকমান মৰমো কৰিব লাগিব কাম বন কৰি থাকে যেতিয়া আমাৰ ঘৰতে বেচেৰিলে বেয়াও লাগে মোকে মা বুলি মাতে যেতিয়া অলপ মৰমো কৰিব লাগিব মই মিছাতে তাইক গালি পাৰি থাকো চাবলৈ দেই বেচেৰিজনী ইমান কাম কৰেও ঘৰখনত যি কয় তাকেই কৰে বেচেৰিজনী কি হ'ব কি ভাঙিলে এজনীয়ে নিজৰ মাককটো জন্ম হয় তাক জন্ম হোৱাৰ পাছতে কেইবছৰমানৰ পিছতে মাৰিলে এতিয়া মোৰ সেই বস্তুবিলাকো ভাঙি মাৰি শেষ দিব এইজনী মস্ত লক্ষণীয়া মই ভাঙো বুলি ভগা নাছিলো হাতৰ পৰা শ্লিপ হৈ পৰি গ'ল মই ভগা নাছিলো মা মই ভগা নাই মা চৰি মা মই গালি নিদিবা প্লিজ মই ভাঙো বুলি ভগা নাছিলো হাতৰ পৰা শ্লিপ খাই পৰি গ'ল প্লিজ মা গালি নিদিবা খাব যায় ইয়াৰ ফুট নটংকি মহা মানে কিবা এটা ভাঙি লৈ পেলাই চৰি ক'বা হৈ যাব যা আজি কোনো ভাত চাত খাব নোৱাৰা তাই আৰু শুন এইবিলাক যিবিলাক ভাঙিলে এইবিলাক পুৰা চাফ কৰি থৈ আহিবি হ'ব মা আজি যদি মোৰ নিজৰ মা থাকিলে হয় মোক কেতিয়াও এনেকে গালি নিদিলে হয় কেতিয়াও মোক লক্ষণী বুলি নকলে হয় ইমান কামো মোক কৰিব নিদিলে হয় কিয় মোৰ মাক লৈ গ'লা হে ভগৱান কিমান ভাল কথা হ'ব দুইজনীকে একদম ধুনীয়াকে সাজি কাচি পঠিয়াই দিম বা এই কোবত প্ৰিন্সে পচন্দ কৰিলেও কৰিব ডেকা ছোৱালী ধুনীয়াকে পঠিয়াই দিম প্ৰিন্সৰ লগত যদি বিয়া হ'বলৈ পায় বাপৰে বা এখন ৰাজ্যৰ ৰাণী হৈ থাকিব তাই দুইজনীকে কমগৈ ওলাবলৈ অ মা কাৰ বাৰ্থডে কথা পাতি আছিলা তুমি অ এই ৰাণী চাইবাই ফোন কৰিছিলে আজি প্ৰিন্সৰ বাৰ্থডে পাতিছে এই ৰাতিলৈ বহুত ডাঙৰকে পাতিছে বোলে বাৰ্থডে পাৰ্টিটো তহঁত দুইজনীকে নিমন্ত্ৰণ কৰিছে এই চিন্ড্ৰেলাকো মাতিছিলে কিন্তু মই তাইক গা ভাল নহয় বুলি কৈ দিলো তাইক নপঠিয়াওঁ তহঁত দুইজনীয়ে একদম ধুনীয়াকে কাপোৰ কানি পিন্ধি পেলাই যাবি দেই এই কোবতে প্ৰিন্সক যদি পতাব পাৰ একেবাৰে এখন ৰাজ্যৰ ৰাণী হৈ থাকিব পাৰিবি সেইকাৰণে একদম মোক কৈছো মই যি কৈছো তাকে শুন ধুনীয়াকে কাপোৰ কানি পিন্ধি একে মেকআপ কৰি যাবি চব ছোৱালীবিলাককে মাতিছে চবৰ ভিতৰত তহঁত দুজনী আকৌ দেখিবলৈ ভাল হ'ব লাগিব সেইকাৰণে একদম ধুনীয়াকে কাপোৰ কানি পিন্ধিবি মই চিন্ড্ৰেলাক পঠিয়াই আছো তহঁতক মেকআপ চেকআপ কৰাবলৈ যা
ওকে মা, আমি কিন্তু তাহলে ৰেডি হওঁ। তোমালোক ক'ত যাবা? মায়ে কৈছে তোমালোক ক'ৰবাত যাবা বোলে, পাৰ্টি আছে। মায়ে তোমালোকক ৰেডি কৰাই দিব পঠিয়াইছে মোক। কিয় তুমি গম নোপোৱা? আজি প্ৰিন্সৰ বাৰ্থডে বুলি বহুত ডাঙৰকে বাৰ্থডে পাৰ্টি পাতিছে আৰু আমাক তাতে দুজনীকে ইনভাইট কৰিছে। আমি তালৈ যাবলৈ ৰেডি হৈ আছো। অ' হয় নেকি? ঠিক আছে দিয়া, মই তোমালোকক ৰেডি কৰাই দিওঁ। এতিয়া ভাল লাগিছে তোমাক। অ' থেংক ইউ। হৈ গ'ল ৰেডি। অ'কে বাই চিণ্ড্ৰেলা, আমি যাওঁ, দেৰি হ'ব নহ'লে। অ' চিণ্ড্ৰেলা, ইহঁত দুজনী গ'লে নেকি? অ' মা, গ'ল এমাত্ৰ। অ' মা, বাৰ্থডেলে ময়ো যাওঁ নেকি? মোৰো বহুত যাব ইচ্ছা আছে। আইঅ, তাইৰ কথা শুন, তাইহেনো বাৰ্থডে খাবলৈ যায়। কতেই মৰো মই। হেও, তোৰ ভৰিত চেণ্ডেল এযোৰ নাই, ভাল কাপোৰ এটা নাই, ফটা চিটা কাপোৰ পিন্ধিয়ে তই থাক। আৰু তই বাৰ্থডে খাবলৈ গৈ মোৰ নাক নোহোৱা নকৰিবি। একদম মান সন্মান নোহোৱা কৰি দিবি যেন পাইছো বাৰ্থডে খাবলৈ গৈ। কাপোৰ এটাতো নাই, তাই আকৌ বাৰ্থডে খাবলৈ যায়। ঘৰতে থাক, ঘৰত কাম বন কৰ। সিহঁত দুজনী গৈছে নহয়, তই কেলৈ যাব লাগে ন? থাক ঘৰতে থাক। মোক মায়ে বাৰ্থডেলৈ যাবলৈ নিদিলে। মোৰ নিজৰ মা হোৱাহেঁতেন মোক কেতিয়াও এনেকুৱা নকৰে। কাশ যদি মোৰ এজনী পৰি থাকিলে হয়, তাই মোৰ কথা বুজি পালে হয় আৰু তাই মোক বহুত হেল্প কৰিলে হয়। মোৰ কথা কোনেও বুজি নাপায়। চিণ্ড্ৰেলা, হেল্ল' মাই ডিয়াৰ চাইল্ড চিণ্ড্ৰেলা, কিয় তুমি কান্দি আছা? পৰি 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 তুমি আহিছা, সঁচাকে আহিছা পৰি তুমি মোৰ ওচৰলৈ? চিণ্ড্ৰেলা, তুমি কিয় কান্দিছা মাই ডিয়াৰ চাইল্ড? কোৱা, কি হৈছে তোমাৰ? এলিছা আৰু এঞ্জেলক মায়ে ইমান ডাঙৰ বাৰ্থডে পাতিলে পঠিয়ালে, মোক যাবলৈ নিদিলে মায়ে আৰু কৈছে মোৰ কোনো চেণ্ডেল নাই, কাপোৰ নাই, সেইকাৰণে মোক মায়ে যাব নিদিয়ে বাৰ্থডেলে। মইনো মায়ে লাজ চৰম নোহোৱা কৰি দিবলো। মোৰো বহুত ইচ্ছা আছিলে পৰি, মোৰো বাৰ্থডেত যাব বহুত ইচ্ছা আছে পৰি। চিণ্ড্ৰেলা, মাই ডিয়াৰ চাইল্ড, তুমি অকণো দুখ নকৰিবা। মই তোমাক যি লাগে মই চব ৰেডি কৰি দিম, মাত্ৰ তুমি হাঁহি দিয়া আৰু যাবৰ কাৰণে ৰেডি হোৱা। সঁচাকে কৈছানে পৰি? সঁচাকে